কামটো পিন্ধিবি ন উইথ বেগ ওলাই আহিছ এইটো তুমি পিন্ধিলেও বাৰু একদম কি যাতে দেখা নাপায় ন তোৰ সেই ফিল্ডটো লাষ্টত মানে ন তাকে ডাইৰেক্টৰ সাহেব মই মানে ৰাতিপুৱা ডিৰেকশ্যন নামিছো তোমাৰ ইমান সোনকালে যে উঠিলা তুমি আজি এই ব্লগিং ষ্টাৰ্ট হৈ গ'ল ব্লগিং আমাৰ আলিয়া ভাট ন অসমৰ আলিয়া ভাট নহয় উল্টা হ'ব এতিয়া কি হ'ব আলিয়া ভাটে মুম্বাই চেলেষ্টি হেৰি পাইছা নাই লগ পাইছা নাই আলিয়া ভাটক নাই কি কোৱা তোমাৰ সেই চিৰিয়েলখন ন আৰু এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট চব ওলাইছে আজি আমি 1 বছৰ পিছত একেলগে কাম কৰি আছো লাষ্ট ৱাক্ততে কৰা আৰু এয়া আমাৰ মেকআপ আৰ্টিষ্ট ৰূপজ্যোতি দুবাৰমান চিনাকি ক'ত কৰালো নাই কৰা পিছত মই এনেকৈ লিখি দিম মেকআপ আৰ্টিষ্ট ৰূপজ্যোতি তোমাৰ নাম কি মেকআপ আৰ্টিষ্ট ৰূপজ্যোতি তোমাৰ নাম কি মেকআপ আৰ্টিষ্ট ৰূপজ্যোতি বাবু মোৰ নাম মেকআপ আৰ্টিষ্ট ৰূপজ্যোতি বুলি দিম কালি পৰা তাইটো কন্টেক্ট কিবা জানো হতিৰা তই থাকিলে মানুহে ব্লগ চাই ভাল পায় ন মোৰ কৈছে তো জোনদিনা জোনদিনা আইফোনত ব্লগিং ষ্টাৰ্ট কৰে আমাৰ ডিম্পুৱে মোক ক'ব কি তোমাৰ ব্লগত কি হৈছে এতিয়া আহি আছো লাহে এইবিলাক টাইম নাই খগেন মই গ'ল বঢ়িয়া কাৰেণ গ'ল তই ঘামি মাৰো চ' এয়া মোৰ মেকআপ হৈ গ'ল আৰু হেয়াৰ চুলিখিনি কৰিলে বাকী আছে তথাপি जन्नत से निकल के जहन्नम में आए सीधा ये जन्नत से निकल के कहाँ से आ गए जहन्नम में जहन्नुम में কাশ্মীৰ से মানে অসমীয়াত কওঁ মই কিয় হিন্দীত কৈ আছোঁ আমাৰ হিৰো হয় আজিৰ শ্বুটিঙৰ আৰু তেখেত হৈছে কাশ্মীৰৰ পৰা আহিছে আৰু এতিয়া কাশ্মীৰৰ পৰা আমাৰ ইয়াতে গেলা গুৱাহাটীত आपको समझ में आया नहीं लोग अच्छे हैं यहाँ के पहले कोई फोटो शूट किया है क्या कामाख्या टेम्पल में ৰূপহা আমি এতিয়া গৈ আছোঁ লোকেশ্যন উজান বজাৰ ইমানে খং উঠিছে क्या हुआ तो जल्दी नहीं मारूंगा कहाँ रखना है ये डायरेक्टर साहब तुम्हें বুজি পাইছা নেকি তুমি বাৰু কেনেবাকে ন ৰেডি কৰি আছো একদম ডাইৰেক্টৰ আজি বহুত মানে টেনচন মোৰ শ্বুটিঙত এছিষ্টেণ্ট হিচাপে আহিছে नमस्कार চিনি নাপায় কোনো তোমাক ক'ত গ'ল মানুহটো मैं की कम নমস্কাৰ দিয়া नमस्कार গাত ये तो डिवाइड এই আমাৰ ফটোগ্ৰাফাৰ আছে আমি হেয়াৰ কৰি আছোঁ ক'ত কৰ্ণাৰ কেফেত বহি উপায় নাই আৰু ফটো উঠাইছোঁ शाबाश वेलकम टू रागिनीज एनवेलप मैं কৈ দিলোঁ আমি দ্য কৰ্ণাৰ কেফে চবেই আহিব ৰাইজ এডভাৰটাইজ কৰি দিয়া কৰ্ণাৰ কেফে অলপমান এখন চবে চিনি পায় গুৱাহাটী হয় নেকি পুৰণা হয় ন এয়া আমাৰ হিৰোৰ মেকআপ চলি আছে মেকআপ নহয় হেয়াৰ চল ৰहा है থেংক ইউ আৰু সেয়া আমাৰ শ্বুট চলি আছে এয়া শ্বট চলি আছে
লাইফত এটা কথা সদায় মনত ৰাখিবা যে তোমাৰ ফ্ৰেণ্ডৰ দুশ্মন তোমাৰ দুশ্মনেই হয় ঠিক আছে মানে হয় বুজি পাইছা দগলা হ'ব নালাগে মানুহ একদম নালাগে প্ৰথম কথা মোৰ দুশ্মন প্ৰথম কথা আমি আলিয়া ভাটক অসমীয়া শিকাই দিছোঁ আজি আমাৰ কাৰণে আলিয়া ভাটে অসমীয়া ক'ব পাৰিছে তাতকৈ কিমান ডাঙৰ মানে কথা मैं हिंदी बोलना भूल गया हूँ ভুল গয়া হো দে आप हिंदी भी बोलता है थोड़ा थोड़ा आता है ओ আমাৰ ডাইৰেক্টৰ সাহেব আহিছে आता है ৰেডি মই ৰেডি और আমার হিরো রেডি हुआ ना এতিয়ালৈকে हो गया हीरो हो गया ये वो चश्मा ऐसा ठीक करके सीधा करके इसको स्माइल करके ये मतलब बग ही रहे तुमको ये तुमको मतलब ये लगी हुई है तुम्हारे साथ ठीक है समझ हिंदी मन गया तुमको দেখো না আমাৰ ব্লগিঙত সোমাই দিম টেনশ্যন प्लीज डाब माय वॉइस इन द ब्लॉग নাই ব্লগতটো এইটো লাগিবই সেইকাৰণে লৈছোঁ कैसा है এই ইয়াতে বহুত ভাল বে তোমাতকৈ বহুত ভাল घर का चाबी है बाइक के संभाल के अच्छा ठीक है एक बार ट्राई करो चाबी दिखा दो हाँ तो तुम्हारा हाथ आगे शाबाश ये जो चाबी है ना हाँ चाबी है ना वो क्या करता है वो चाबी को हमारे जो यहाँ पर जो शूट हो रहा है हाँ 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 तो उसका ये मेन एक्टर का चाबी वो है सब चाबी है अच्छा ऐसा भी होता है हम लोग का অসমীয়া का हिंदी है অসমীয়া হিন্দী জিন্দাবাদ जिंदाबाद কিহত আৰু খাবমে ক'ব লাগে বে খাবমে নহয় খাবমে एंड एक्शन जल्दी মাজতে যাব সেই গোৱাটো আমি এবাৰ এণ্ট্ৰি হ'ব সেইটো আমি লাষ্টত ল'ম এইটো চিনৰ পিছত তাই এটা চ'ল' চিন আছে য'ত চেলেষ্টে তাই মানে এটা হেৰি চিন থাকে খুলি পেলাই চেলেষ্টি আৰু এনজে ক'ৰ পৰা নাজানো এনজে আহি পেলাই দেখোন আমাৰ লগত শ্বুট কৰিছে দেখোন তাৰ কেৰেক্টাৰ হৈ গ'ল চেলেষ্টিৰ বেষ্ট ফ্ৰেণ্ড নে কি নাজানো আৰু একদম ৰখি আছে আৰু ওলাব আৰু একদম দেই কৰিবা কি গানটোত মানে মই নিজে নাজানো মোক সোমাই দিছে কিতাপে মই তোমাৰ লগত ঘূৰি ফুৰিছে যে মই মানে আমাৰ চিনটো কি এতিয়া এই ব্ৰেকআপ হ'ল ন আৰু মই আছিলোঁ ফ্ৰেণ্ড জোনত इतना कॉन्फिडेंस मत दो मेरे को बस क्या हुआ क्या बोल चीट कर रही है मेरे साथ यार हाँ शरेआम वो भी और गाना भी गा रही है गाना भी चल के चले जाओ तो उसी को निकल के चले जाओ इतना दुखी दर्द में भी क्या मतलब मैं ड्रिफ्ट मार के वापस प्रपोज करने आ जाऊं एंटरटेनमेंट तू देखो कंप्लीट लोग रेडी टू मिली से माइकल को হয় নেকি ये पीछे का हर जगह में झगड़ा हो रहा है बे ও একে ফ্রেন্ড ओ मैं तुम्हारा एमके एमके we were meant to be together no I'm telling you ये सोतने थे ये सोतने what are you guys doing in our life अच्छा की तुम्हारा एमके इन एमके किसको की होल अरे मैं इसकी वो मेरी स्वतन अभी चेंज हो गया स्टोरी चेंज हो गया स्वतन निकी तुम कर क्या रहे हो यहाँ पे अंदर का भाई जगह घुमाना छोड़ बड़े आए ए फैंसी का माल ले लो फैंसी का डोसा फैंसी अंदर का भाई जग गया भाई लगाए पहले अच्छा हुना सन আৰু দিফালে এটা হিৰোইন আউট জুম আউট কৰি দিছোঁ জুম ইন হৈ আছিলে বঢ়িয়া এইফালে সিহঁতৰ চলি আছে এইৰ লগত আছে এইক চিট কৰিছে এই খুচ হৈ আছে কাৰণ কি ক'ত গ'ল বে এইক চিট কৰিছে এতিয়া ইয়াৰ লগত এইৰো কাজিয়া চলি আছে क्या हुआ तुम्हारा इंस्टाग्राम का कैसे करेगा तुम लोग हो ना तुम कश्मीर हो इसलिए ब्लॉक हो गया तुम्हारा हाँ It's very sad for us, sad life. इंस्टाग्राम नहीं we are है rocking. इंस्टाग्राम नहीं है মানে কি হ'ল কি কাশ্মীৰৰ হয় তোৰ কথাটো কি তাৰ ইনষ্টাগ্ৰামটো ব্লক কৰি দিলে 4 মাহৰ পৰা না 4 মান্থছে হ'ল
লকে হৈ আছে তাৰ বেচেৰা একদম চব হিৰো এয়া আমাৰ ডিঅ'পি Oh wow, wow, wow. Oh wow, wow. Oh wow, wow. Look at. So wow. Oh wow. ধুনীয়া হৈছে এই বেকগ্ৰাউণ্ডটো ধুনীয়া হয় ঐ মোক ৰীল এটা বনাই দিবা ঐ 1 নম্বৰটো লগা না 1 নম্বৰ লগা 1 নম্বৰ লগা নম্বৰটো লগা না ৰীলত লগা 1 নম্বৰ না 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 মোৰ লগত আছিলে এতিয়া মোক চিট কৰি আকৌ তাই ওচৰলৈ গুচি গৈছে सुबह से रिप्लाई नहीं करे ना अभी कैसे रिप्लाई करेगा ইমান বেয়া जाना क्या है वैसे জানা এই পিছে যাও চলো এতিয়া মানে কেছটো কি আমি মানে এইটো হৈছে আমাৰ বয়ফ্ৰেণ্ড আমাৰ বয়ফ্ৰেণ্ড এইটো আমাৰ বয়ফ্ৰেণ্ড আৰু মই মানে এটা প্ৰেজেণ্ট আৰু এইফালে মানে এক্সটো বহাই আনিছো আমি ইমানে কুল আমি ন ইমানে কুল একদম এনেকুৱা ফেমিলি ক'ত পাবা